আজি অফ ডে ভাত খালোঁ বাহিৰতে ভাত পানী খোৱা হৈ গ'ল আৰু বৰ্তমান ৰ'দ লৈ আছোঁ সেইফালে কাপোৰ শুকাই আছে আৰু স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ভিডিঅ'লৈ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাব সদায় ভাবি থাকোঁ ভিডিঅ' শ্বুট কৰিম কিন্তু নহয়গৈ ভিডিঅ'টো মানে সময় থাকিলেও মোবাইলটো হাতত উঠাই লোৱা নহয় তো ভাবিছোঁ আজি কৰিম ডেইলি ব্লগছ বুলিও নহয় ধৰক বিভিন্ন ধৰণৰ ভিডিঅ' ৰেচিপি বা স্কিন কেয়াৰ হেয়াৰ কেয়াৰৰ ওপৰত কিছুমান ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ গতিকে ফেচবুকত এটা পেজ খুলিছোঁ মোৰ পেজটোৰ নাম কি অসমীয়া বোৱাৰী মাইনা বুলি আছে আপোনালোকে প্লিজ ফ'ল' কৰি ল'ব পেজটো আৰু মোৰ পেজটো লাইক কৰি দিব আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক ঠাণ্ডাৰ দিনত মুখৰ ছালখন কিদৰে যতন ল'ব লাগে তাকে দেখুৱাম বুলি ভাবিছোঁ ঘৰতে থকা সামগ্ৰী আমি কিদৰে মুখখন পৰিষ্কাৰ কৰিব পাৰোঁ তাকে আপোনালোকক দেখুৱাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যিহেতু এতিয়া ঠাণ্ডা দিন আৰু সকলোৱে জানে ঠাণ্ডাৰ দিনত মুখৰ উজ্জ্বলতাটো কমি যায় ছালখন অতি শুকান হৈ যায় আৰু ধূলিৰ দিন ধূলি মাকতি লাগি মুখৰ একদম উজ্জ্বলতাটো নাইকিয়া হৈ যায় গতিকে যেতিয়া আমি মুখ ধুওঁতে বাৰে বাৰে ফেচ ৱাছটো ব্যৱহাৰ কৰি থকাটো ভাল কথা নহয় সেইবাবে আমি ঘৰতে থকা কিছুমান সামগ্ৰীয়ে মুখখনৰ যত্ন ল'বলৈ চেষ্টা কৰাটো ভাল তো আজি মই আপোনালোকক দেখুৱাই আছোঁ আমি কেনেদৰে ঘৰুৱা বস্তুৱে কেনেদৰে আমি মুখৰ ছালখন পৰিষ্কাৰ কৰিব পাৰোঁ চাফা কৰিবৰ বাবে আমাক অকল লাগিব বিলাহীৰে মুখখন বহুত ধুনীয়াকৈ পৰিষ্কাৰ কৰি দিয়ে তো যিখিনি ছানবাৰ্ণ থাকে বা যিখিনি ক'লা পৰে ছালখনত এইবিলাক আঁতৰাই মুখৰ উজ্জ্বলতাটো বঢ়ায় হৈ গ'ল বিলাহী পকা বিলাহী ধুনীয়াকৈ ৰস কৰি আছে মুখখন আগতে চাফা পানীৰে ধুই ল'ব এনেদৰে বিলাহী দি মাছাজ কৰি চাফা কৰাৰ পিছত 2-3 মিনিট ৰাখি আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব হৈ গ'ল এতিয়া 2-3 মিনিটৰ পাছত মই মুখখন ঠাণ্ডা পানীৰে ধুই দিছোঁ ভাত খালোঁ ৰ'দ ল'লোঁ বহুত সময় আৰু চুলিৰ বাবে এটা খুবেই উপকাৰী বস্তু হৈছে এল'ভেৰাত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে যিটো আমাৰ ছাল আৰু চুলিৰ কাৰণে বহুত উপকাৰী হয় বহুত দৰকাৰী বস্তু হয় ভিডিঅ'ত মই আপোনালোকক ছাল কোঁৱৰীৰ লগত আৰু অন্যান্য কিছুমান ঘৰুৱা সামগ্ৰীয়ে কিদৰে মুখৰ উজ্জ্বলতা বঢ়াব পাৰি এটা ফেচ পেক বনাই দেখুৱাম তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব